বন্ধু বোলছবিখনৰ বাবে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে জনপ্ৰিয় অভিনেতা নয়ন নীলিম। বন্ধু বোলছবিখনৰ প্ৰিমিয়াৰ শ্ব' দিনা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে নয়ন নীলিম সেই অনুষ্ঠানত উপস্থিত আছিল। আৰু তেতিয়া সেই অনুষ্ঠানত যে অসমৰ জাতীয় সংগীতটো এটি বিকৃত ৰূপত গায় এজনী বাইদেৱে, আৰু তাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু নয়ন নীলিমৰ তাত কোনো ধৰণৰ ভুল নাই, ভুল মাথো আছে সেই বাইদেউগৰাকী। আৰু কাটৰ অনুৰোধ জনাইছোঁ যাতে আমাৰ অসমৰ জাতীয় সংগীতটো এটি অন্য সুৰ দি যাতে নাগায়। এনেকৈ পৰিৱেশন কৰিছিলে গীতটি, আমাৰ অসমৰ জাতীয় সংগীত। সেই গীতটো এনেধৰণে পৰিৱেশন কৰিছিল আৰু সেয়া আপোনালোকক মই শুনালোঁ, যাতে ভৱিষ্যতলৈ আৰু এনেকুৱা ধৰণৰ বেলেগ ধৰণৰ সুৰ দি আমাৰ অসমৰ জাতীয় সংগীতটো পৰিৱেশন নকৰে, তাকে কাটৰ অনুৰোধ জনালোঁ। আৰু বন্ধু বোলছবিখন বহুদিনৰ অন্তৰ মূৰত এখন ছবি আহিছে ছবিঘৰলৈ, গতিকে আমি সকলোৱে চাওঁ আৰু আপোনালোকেও চাওক, ময়ো চাওঁ। গতিকে আমি সকলোৱে মিলি সেই বন্ধু বোলছবিখন উপভোগ কৰোঁ।